ওকে, নমস্কাৰ, মই সুমন দাস। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অল ইন ওৱান চেনেললৈ। আমি যেনেকৈ কৈছিলোঁ যে আমি মেথছৰ ক্লাছ এটা কৰিম বুলি, চ' আজিৰ পৰা আমি ষ্টাৰ্ট দিবলৈ ওলাইছোঁ আমাৰ অল ইন ওৱান চেনেলত ক্লাছ 10ৰ বাবে মেথছৰ ক্লাছ। যিহেতু সময়বিলাক গৈ আছে, লাহে লাহে কৰিম বুলি ভাবি থাকিলে ৰখি থাকে, গতিকে আজি আমি ক্লাছ 10ৰ প্ৰথমটো ক্লাছ লৈ আনিছোঁ। ক্লাছ 10ৰ NCERT বেষ্ট অন NCERT, আমি NCERTৰ ওপৰত কৰিম, NCERT কিতাপখনৰ ওপৰত কৰিম। তাৰ বাদেও আমি অকল NCERTয়ে নহয়, আমি R.D. শৰ্মা ফ'ল' কৰিম। R.D. শৰ্মা কিতাপখন বহুত ভাল কিতাপ, ক্লাছ 10ৰ বাবেই নহয়, হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বহুত ভাল কিতাপ। গতিকে আমি ক্লাছ 10ৰ বাবে মেইনলি বেচিকেলি আমি R.D. শৰ্মা কিতাপখন মেইনলি ফ'কাছ কৰিম আৰু চাওঁ আজি আমাৰ চেপ্টাৰটো কি কি আছে। গতিকে আমি দেখিছোঁ ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰ নাম্বাৰ 1, ক্লাছ 10ৰ ফাৰ্ষ্ট চেপ্টাৰ। ইংলিছ মিডিয়ামত যাক ৰিয়েল নাম্বাৰ্ছ বুলি কয় আৰু অসমীয়াত যে বাস্তৱ সংখ্যা বুলি কয়। ৰিয়েল নাম্বাৰ্ছ অৰ্থাৎ আমি যিমানবিলাক নাম্বাৰ জানো, এই সকলোবিলাক নাম্বাৰ যাক আমি ৰিয়েল নাম্বাৰ্ছ বুলি কৈছোঁ। এটা কথা আচৰিত যে আমি যিমান পঢ়া শুনা কৰিছোঁ, ৰিয়েল নাম্বাৰ হওক বা চিম্বলিকেলি যিমানেই বস্তুবিলাক আমি দেখিছোঁ, আখৰেই হওক, ABCDখনেই হওক, কখনেই হওক বা চৰাইখনেই হওক, তেনেকুৱা যিমানবিলাক বস্তু আমি দেখিছোঁ, আচৰিত কথা চাওঁ কি যে এই যিমান বস্তুবিলাক আছে আমাৰ দৈনন্দিন জীৱনত, আমাৰ শিক্ষাগত অনুষ্ঠানবিলাকত, এই সকলোবিলাকৰ কোনো একজিষ্টেই নাই পৃথিৱীত। কাৰণ দিজ আৰ মেন মেড থিংছ, সেইবিলাক মানুহৰ দ্বাৰা নিৰ্মিত। আমি ধাৰণামূলকভাৱে লৈছোঁ যে এইটো ক বুলি কয়, এইটো ক বুলি কয়, না এইটো নাম্বাৰ 1, এইটো নাম্বাৰ 2। চাপ'জ এইটো নাম্বাৰ 1 বুলি আমি, বা এইটো 2, বা এইটো A, এইটো B, এইবিলাক চব আমি নিজে ধাৰণা কৰি লোৱা কিছু বস্তু আমি নিজে ধাৰণা কৰি লৈছোঁ যে এইটো 1 বুলি, আমি আমাৰ মাইণ্ডত ফিটিং কৰি লৈছোঁ যে এইটো 1, গতিকে আমি তাক লিখোঁ ইয়াক 1 বুলি। এইটো 2 বুলি আমি ঠিক সেইদৰে আমি মাইণ্ডত ফিট কৰি লৈছোঁ যে ইয়াৰ ভেলু এটা আছে, ইয়াৰ ভেলুটো হৈছে 2। গতিকে মেথামেটিক্স ছাবজেক্টটো যিসকলে টান পায় তেওঁলোকক মই ক'ব বিচাৰিছোঁ, যিটো বস্তুৰ পৃথিৱীৰ অস্তিত্ব নাই, যাক মানুহে বনাইছে, আমাৰ দৰে মানুহে বনাইছে, মেন মেড থিংছ, ইয়াক কোনো ভয় কৰা দৰকাৰ নাই। গতিকে ক্লাছ 10ৰ বস্তুসকল ইজিলি ল'বা, টেক ইট ইজি, ভেৰি ইজি। মানুহে বনোৱা বস্তু এটাক আমি ইমান টান বুলি ভাবি নহ'ব জানো? নাই, আমাৰ লোকচান হ'ব। গতিকে একো টান বিষয় নহয়, আমি ধুনীয়াকৈ তন্নকৈ আলোচনা কৰোঁ। এতিয়া চোৱা, তোমালোকে ৰিয়েল নাম্বাৰ্ছ, যাক আমি বাস্তৱ সংখ্যা বুলি যাক কয়, ইংলিছৰ ৰিয়েল নাম্বাৰ্ছ বুলি কয়। ইংলিছৰ টপিককেইটা আমি এইকাৰণে লিখিছোঁ যে ইংলিছৰ টপিককেইটা আমি ভৱিষ্যতলৈ লাগিব। যিসকলে ক্লাছ 10ৰ পৰা পাছ কৰি পেলাই হায়াৰ ছেকেণ্ডেৰীত ছায়েন্স পঢ়িব বা অন্য ধৰণৰ ষ্ট্ৰীমবিলাকো, আৰ্টছ কমাৰ্চ যিকোনো হ'ব পাৰে, তাত তোমালোকে বেছিকেলি ইংলিছ মিডিয়ামটোক বেছিকৈ ডিলছ কৰিবা। গতিকে আমি ইংলিছ মিডিয়ামৰ টপিক মেইন টাইটেলটো ইংলিছত কি হয় সেইকেইটা আমি উল্লেখ কৰি যাম, যাতে এতিয়া বৰ্তমান আমাৰ ভিডিঅ'টো যিসকলে চাই আছে, ইংলিছ মিডিয়ামৰে হওক বা অসমীয়া মিডিয়ামৰে হওক, সকলো ষ্টুডেণ্টৰে যাতে হেল্প হয়, সেইকাৰণে আমি দুটা টাৰ্ম উল্লেখ কৰি যাম। ঠিক আছে, এতিয়া আমি চাওঁ ৰিয়েল নাম্বাৰ্ছ। এতিয়া ৰিয়েল নাম্বাৰ্ছ বস্তুটো কি? ৰিয়েল নাম্বাৰ্ছ পঢ়িবলৈ লোৱাৰ আগত আমি আমাৰ নাম্বাৰ ছিষ্টেমটোৰ বিষয়ে অলপ সাম্য জ্ঞান জানিব লাগিব, যিটো আজিৰ আমাৰ প্ৰথম ভিডিঅ'টোত আমি অকল নাম্বাৰ ছিষ্টেমটোৱে আমি ডিছকাছ কৰিম। এতিয়া ফাৰ্ষ্ট টাইম নাম্বাৰ ছিষ্টেমটো কি? এতিয়া যেতিয়া আমাৰ পুৰণি কালত যেতিয়া আমাৰ মানে সংখ্যা পদ্ধতিটো যেতিয়া আৱিষ্কাৰ হৈছিলে, তেতিয়া মানুহবিলাকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে। যেনে আগতে বহুত ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হৈছিল। ধৰি লওক, আদান প্ৰদান কৰোঁতে আগতে মানুহবিলাকে হিচাপ কৰিছিলে যে তই মোৰ পৰা এই পাত্ৰটো দি 5 পাত্ৰ চাউল তই মোৰ পৰা লৈ গৈছ, গতিকে তই নেক্সট টাইম তই চাউল পালে মোক এই পাত্ৰটোতে 5 পাত্ৰ চাউল মোক উভতাই দিবি। তেনেকুৱা ধৰণৰ কিছুমান হিচাপ আছিলে, য'ত কোনো নিৰীখ নাছিলে। কিমান পাত্ৰটোত যিমান ধৰে তেনেকুৱা 5টা মোৰ পৰা লৈছোঁ, যে তেনেকুৱা সেই পাত্ৰটোতে 5টা মোৰ পৰা মোক দিব লাগিব। এই তেনেকুৱা কিছুমান নীতি নিয়ম আগতে চলিছিলে। বা পুৰণি কালত আঙুলি দি গণিছিলে, সেনেকৈ আঙুলি দি গণিছিলে 1 2 3 4, বা আঙুলিৰ পাবত গণিছিলে। গতিকে এই সকলোবিলাক বস্তু যাতে সাৰ্বজনীনভাৱে একেই হয়, সাংখ্যিক পদ্ধতিটো যাতে সাৰ্বজনীনভাৱে একেই হয়, পৃথিৱীৰ সকলো চুকে কোণে যাতে
পৰিমাণবিলাক বুজি পোৱা হয়, তাৰ বাবে আমাৰ নাম্বাৰ চিষ্টেমবিলাক ডেভেলপ হৈছিলে। বুজি পাবলৈ চেষ্টা কৰিবা মই কি কৈছোঁ। গতিকে ফাৰ্ষ্ট টাইম যেতিয়া মানুহে কাউণ্টিং কৰিবলৈ লৈছিলে, কাউণ্টিং যে ছাপ'জ মিটিং কিবা এখন মানুহ গোট খাইছে, সেই মানুহ গোট খাওঁতে তাত কিমানটা মানুহ আছে, সেই তেনেকুৱা কিছুমান যেতিয়া কাউণ্টিং কৰিব লৈছিলে তেতিয়া ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট নাম্বাৰ যিটো ডেভেলপ হৈছিলে তাক আমি কওঁ নেচাৰেল নাম্বাৰ। যাক নেচাৰেল নাম্বাৰ বুলি কয় ইংলিছত। নেচাৰেল নাম্বাৰ, অসমীয়াত তাক নেচাৰেল নাম্বাৰ, তাক এন দি পেলাই, নেচাৰেলৰ যিটো কেপিটেল এন আছে গতিকে এন দি পেলাই তাক ডিনট কৰা হয় নাম্বাৰ লাইনডালত। নেচাৰেল নাম্বাৰ লাইনডাল কি হয়, ওৱানৰ পৰা ষ্টাৰ্ট হয়, কাউণ্টিং নাম্বাৰ। ডেট মিনছ নেচাৰেল নাম্বাৰ্ছ আৰু কাউণ্টিং নাম্বাৰ। ডেট মিনছ আমি গণনা কৰিবলৈ সদায় নেচাৰেল নাম্বাৰ ব্যৱহাৰ কৰোঁ। গতিকে কাউণ্টিং কৰোঁতে ছাপ'জ আমাৰ ক্লাছ, ছাপ'জ তোমালোকৰ ক্লাছ ৰুমটোত কেইটা ল'ৰা ছোৱালী আছে বুলি যদি কওঁ তেতিয়া কেনেকৈ কৰিবা, 1 2 3 4, গতিকে 1ৰ পৰা ষ্টাৰ্ট কৰিবা সদায়। গতিকে নেচাৰেল নাম্বাৰ ষ্টাৰ্ট ফ্ৰম 1, নেচাৰেল নাম্বাৰ সদায় 1ৰ পৰা ষ্টাৰ্ট হয়। আৰু এইবিলাক কাউণ্টিং নাম্বাৰ, আমি কাউণ্টিং কৰোঁ। ফৰ এক্সাম্পল আমি যেতিয়া আমাৰ শিক্ষক শ্ৰেণীকোঠাত সোমাই আহে, শ্ৰেণীকোঠাত সোমাই অহাৰ পিছত আমাক কি কৰে, ৰোল কল কৰে। ৰেজিষ্টাৰখন লৈ আহিব, লৈ আহিলে ৰোল কল কৰে। ৰোল কল কৰোঁতেও ক'ৰ পৰা ষ্টাৰ্ট কৰে, নাম্বাৰ 1ৰ পৰা। 1, ৰোল নাম্বাৰ 1, ৰেচপন্স প্লেচ ৰোল নাম্বাৰ 1, আমি কওঁ য়েছ ছাৰ, ৰোল নাম্বাৰ 2, প্ৰেজেণ্ট ছাৰ, আমি এনেকৈ কওঁ। গতিকে এই নাম্বাৰবিলাক সদায় যিটো কাউণ্টিং হিচাপত হয় তাক সদায় 1ৰ পৰা ষ্টাৰ্ট হয়। আৰু ক'লৈকে গৈ থাকিব। আমি 1 2খন কেতিয়াবা শেষ কৰিব পাৰিম জানো? ছাপ'জ 1 2 3 100 101 102 103 200 201 202 203 1000 1001 1000 1 crore পালোঁ, 1 crore 1 1 crore 2 1 crore 100 crore পালোঁ, 100 crore 1 100 crore 2 100 crore, ঠিক তেনেকৈ গৈ আমি আমি গৈয়ে থাকিম কেতিয়াবা শেষ হ'বনে? কেতিয়াও শেষ নহয়। গতিকে এহেত গৈ থাকিম 1 2 3, গতিকে আমি ডট আমি 3000 ডট দি পেলাই আমি গৈ যাওঁ। কিছুমানে মেক্সিমাম নাম্বাৰ অফ ডটছ দিয়ে, বহুতেই নাজানে, নাজানো স্বাভাৱিক, কিন্তু ডট জেনেৰেলি যেতিয়া আপোনালোকে বা তোমালোকে যেতিয়া হায়াৰ ক্লাছ পাবা, জাষ্ট 3টা ডট লিখিলে হ'ল। 3টা নাম্বাৰ লিখি কমা দি দিয়ে, 3টা নাম্বাৰ লিখি কমা দি 3টা ডট দিলে বুজাই দিয়ে যে বাকী তেনেও আছে। মানে এই বস্তুটো ইনফিনিটিলৈকে এক্সটেণ্ড কৰা হৈছে, জাষ্ট 3টা ডট। এই 3টা ডটৰ এটা মিনিং আছে। মিনিংটো কি? ফাৰ্ষ্ট ডটটোৱে বুজায় অন, ছেকেণ্ড ডটটোৱে বুজায় চ', থাৰ্ড ডটটোৱে বুজায় অন। এণ্ড ছেকেণ্ড ডটটোৱে চ', এণ্ড চ' অন। IIT-টো এই প্ৰশ্নটোৱে বা আহিছিলে 3টা ডটে কি বুজায় IIT এক্সামত জানে আপোনালোকে, ঠিক আছে? ভৱিষ্যতলৈ জানিবা। গতিকে আমি কি গম পালোঁ যে নেচাৰেল নাম্বাৰ 1ৰ পৰা ষ্টাৰ্ট হয়, আৰু ইয়াক কাউণ্টিং নাম্বাৰ বুলি কয়। 4ৰ পৰা ষ্টাৰ্ট হয়, 1 2 3 4 গৈ থাকে। তাৰ পিছৰ টাৰ্মটো আহিল নেচাৰেল নাম্বাৰটো। ইংলিছত নেচাৰেল নাম্বাৰটো অসমীয়াত আৰু স্বাভাৱিক সংখ্যাত কয় হ'বলা, স্বাভাৱিক সংখ্যা, মেবি তেনেকৈ হ'ব, স্বাভাৱিক সংখ্যা। কোনোবাই যদি আমাৰ ক্লাছটো চাই আছা, তোমালোকে বহী কিতাপ এখন লৈ ল'বা, বহীখন লৈ ল'বা, বহী তাতে নোট কৰিবলৈ তোমালোকৰ সুবিধা হ'ব। চ' নেচাৰেল নাম্বাৰৰ পিছত তাক ডিনট কয় এন ডি। কিয়? নেচাৰেল নাম্বাৰ এনে দি ষ্টাৰ্ট হৈছে, গতিকে তাক ডিনট কৰিছোঁ। ডিনট মিনছ কি? আমি চিনাক্ত কৰিছোঁ এন, য'ত এন বুলি লিখা থাকি নাম্বাৰবিলাক লিখিব, গম পাই যাবা যে তোমালোকে এইটো নেচাৰেল নাম্বাৰ বুজাইছে, মানে কাউণ্টিং নাম্বাৰখিনি বুজাইছে। আৰু 3টা সংখ্যা লিখিম, তাৰপিছত কি ক'ম? এণ্ড চ' অন। 3টা ডট এণ্ড চ' এনেকৈ গৈ থাকিব ক'লৈকে? আপ টু ইনফিনিটি, ক'লৈকে যায় উই হেভ ন' এনি আইডিয়া। কাৰণ সংখ্যাক আমি এক্সটেণ্ড কৰি আমি গোটেই জীৱনতো শেষ কৰিব নোৱাৰোঁ। এটা কেঁচুৱা পোৱালি মাত ফুটা দিনাৰ পৰা তাক যদি 1 2খন লিখি শেষ কৰিবলৈ, অকল নেচাৰেল নাম্বাৰখিনি লিখি পেলাই শেষ কৰিবলৈ দিয়া হয়, সি গোটেই জীৱন যদি লিখিয়ে থাকে বুঢ়া হৈ দাঁত কৰি বুঢ়া হৈ মৰি যোৱা আগমুহূৰ্তলৈকে তাৰ নেচাৰেল নাম্বাৰেই হওক, নেচাৰেল নাম্বাৰখিনিটো চবতছে সৰু, সেইখিনি লিখি পেলাই শেষ কৰিব নোৱাৰে। বাছ সেইটো কথা। এতিয়া আহি গ'ল নেচাৰেল নাম্বাৰ পিছত আৰু এটা নাম্বাৰ চিষ্টেম আহি গ'ল। কেতিয়াবা মানুহে ফেচ কৰিছিল প্ৰব্লেমবিলাক, যেনে মোৰ তাত 10 টকা আছে, 10 টকাৰ খৰচ কৰি দিলোঁ, মোৰ 1 টকা নাই, তাক কেনেকৈ বুজাম? এতিয়া মই 10 টকা আছিলে, বজাৰলৈ গ'লোঁ, খৰচ কৰি দিলোঁ,
10 টকা খৰচ কৰিলোঁ, বজাই ইটো কিনিলোঁ সিটো কিনিলোঁ। এতিয়া মোৰ হাতত 10 টকাটো খৰচ কৰাৰ পিছত মোৰ এটকাও নাই। ইয়াক মই নাম্বাৰ হিচাপে কেনেকৈ বুজাম? সেই তেনেকুৱা ধৰণৰ চিটুৱেশ্যনটো যেতিয়া মানুহে ফেচ কৰিলে, সেই তেনেকুৱা ধৰণৰ চিটুৱেশ্যনটো ফেচ কৰোঁতে নাম্বাৰ লাইনটো নেচাৰেল নাম্বাৰখিনি ডেভেলপ হৈ পেলাই আৰু এটা নাম্বাৰ লাইন সৃষ্টি হ'ল। সেই নাম্বাৰ লাইনটোক কয় হোল নাম্বাৰ। হোল নাম্বাৰ পূৰ্ণ সংখ্যা, হোল নাম্বাৰ, হোল নাম্বাৰ, হোল নাম্বাৰ।